আবেদনৰ ঊৰ্ধ্বতম বয়স অসম আৰক্ষীত আবেদনৰ নিম্নতম বয়স হৈছে 18 বছৰ ফেচবুক লাইভত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে উটমেন্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18 ঊৰ্ধ্বতম 25 বছৰ যদি আমি 1/1/2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব কিন্তু 1/1/2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব তেওঁলোকে মোক দুখেৰে জনাইছে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি